নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অসম এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আমি আজি অলপ ফুৰি আহোঁ। ক'ত যাওঁ, কি কৰোঁ দেখুৱাই আছোঁ, চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া চাওক, আমি গৈ আছোঁ আৰু এনেকৈ গৈ গৈ আমি এই খেতি পথাৰখন দেখিছোঁ। যিবিলাক খেতি পথাৰৰ পৰা আমি দুবেলা দুমুঠি খাবলৈ পাইছোঁ, যিসকল খেতিয়কৰ কাৰণে আমি জীয়াই থাকিব পাৰিছোঁ, তেখেতসকলক মই প্ৰণাম জনাইছোঁ। চাওক আপোনালোকে, মই ৰখিছোঁ অলপ ৰাস্তাত, ৰখি এতিয়া অলপ ঠাইবিলাক চাই আছোঁ। এই দলংখন চাওকচোন, কি ধুনীয়া লাগিছে। আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এই ৰাস্তাটো দিয়ে গৈ থাকিলে চানডুবি ওলাব পাৰি। আমি চানডুবিলৈ যাম, মানে চানডুবিত নাযাওঁ। চানডুবিৰ ওচৰে পাঁজৰে এটা ঠাই আছে বুলি শুনি আছোঁ, বহুত ধুনীয়া ঠাই। তো তালৈ গৈ আছোঁ। চাওকচোন আপোনালোকে, ক'লৈ যাওঁ, কি কৰোঁ দেখুৱাই আছোঁ ভিডিঅ'টোত। আৰু এনেকৈ ঠাইবোৰ চাই চাই যাই থকাৰ অলপ দেৰি পিছতে আমি দেখিছোঁ এই বাগানখন দেখি বহুত ভাল লাগিছে। তাত অলপ বুলি ভাবিছোঁ। এনেকৈ আমি ৰৈ অলপ বাগানখন চালোঁ, ফটো উঠালোঁ। উঠাই আকৌ আমি এতিয়া যাব ওলাইছোঁ। সেই ঠাইলৈ গৈ আছোঁ। গছবিলাক দেখিছেনে? গছ থাকিলেহে মানুহ থাকিব বুলি কথা এষাৰ আছে। গছবিলাক দেখি বহুত ভাল লাগিছে। ৰাস্তাটোও ধুনীয়া। তো গৈ আছোঁ, এতিয়া পালোঁ আহি সেই ঠাইখিনি। তো এতিয়া উঠি গৈ আছোঁ। চাওকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া মই ৰান্ধি আছোঁ। পানীৰ শব্দবোৰ ইমান ধুনীয়াকৈ ওলাইছে। আহি ইয়াত ৰখিলোঁ, অলপ চালোঁ। সঁচাই দেখোন ধুনীয়া এটা পৰিৱেশ। চাওকচোন পানীবিলাক কি ধুনীয়াকৈ বাগৰি আহি আছে। এনেদৰে অলপ সময় চোৱাৰ পিছত ভাবিলোঁ নামিয়ে যাওঁ নেকি, কিন্তু মই কাপোৰো অনা নাই। তো আকৌ ভিজি গ'লে কেনেকৈ ঘৰত যাম বুলি ভাবি ৰৈ কেনে চাই আছোঁ। অৱশেষত ভৰিখন ধুওঁ বুলি ইয়াতে অলপ বহি লৈছোঁ আৰু পানীখিনি মানে চাইছোঁ কিমান ঠাণ্ডা, ধুনীয়া আছিলে। তো এনেকৈ চালোঁ, চাই আৰু মই ৰ'ব পৰা নাই। ভাবিছোঁ অলপ নামিয়ে যাওঁ, কিন্তু পৰা নাই। যিহেতুকে মই কাপোৰ অনা নাই, মনটো সেই খেলি হৈ আছে। এইবিলাক চাওকচোন, কি ধুনীয়া পৰিৱেশ। চানডুবিৰ ওচৰত এই যে ঠাইখিনি আছিল, ইমান ধুনীয়া, মই ধৰিব পৰা নাছিলোঁ। চাওকচোন কেনেকৈ মানুহবিলাকে গা ধুই আছে। আহি থাকোঁতে চাইনবোৰ্ড এখনত কৰিব পাৰিছিলোঁ, এইখিনি ঠাইৰ নাম কিবা বাৰৈগাঁও। লগতে ৱাটাৰফলটোৰ নাম আছিলে চলকাদেৰী ৱাটাৰফলছ। তো আপোনালোকে হয়তো বহুতেই জানে, মই কিন্তু আজিলৈ আহি পোৱা নাছিলোঁ। আজি আহিলোঁ, উপায় নাই, পানীত অলপ নামিয়ে গ'লোঁ, থাকিব পৰা নাই পানী দেখি। অলপ পানীৰ লগত বোলো এনজয় কৰোঁ, সকলোৱে কৰিছে যিহেতুকে। এনেদৰে অলপ ভিজিলোঁ। তো ভিজাৰ কাৰণে ভাবিলোঁ অলপ চোলাটো মানে ওপৰতো শুৱাই লওঁ, কিন্তু নাই, সকলোবোৰ ভিজিয়ে গ'ল। উপায় নাই, অলপ সময় পানীৰ লগত এনেকৈ থাকি ভাল লাগিছে বহুত। গৰমৰ কাৰণে হয়তো এনেকৈ পানীৰ লগত খেলি বহুত ভাল লাগিছে। আস্থা আৰু চাইনাৰ লগত এনেকৈ অলপ সময় পানীৰ লগত খেলিলোঁ। খেলি উঠি এতিয়া পৰিৱেশটো চাইছোঁ। যাবলৈ মন যোৱা নাই যদি এতিয়াতো যাব লাগিবই। অলপ সময় এনেদৰে থাকি আমি ঘৰলৈ বুলি ওলাইছোঁ। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিছোঁ। চেণ্ডেলযোৰ আকৌ মই এনেকৈ হাততে লৈছোঁ দেই, পিন্ধিব পৰা অৱস্থাত নাই যদি। এতিয়া আমি এনেকৈ উভতিছোঁ। সন্ধিয়া হ'ল, লাহে লাহে ট্ৰেইনখন অহাৰ বাবে অলপ ৰখি দিব লগা হ'ল। এনেকৈ অলপ সময় ৰখিলোঁ। এতিয়া যাওঁ, আকৌ গৈ আছোঁ এতিয়া ঘৰলৈ। তো চাওক, এনেকৈ আহি আমি ঘৰ পালোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত